ক মই পালোহি অথনিতে পালোহি তই আহ আকৌ তই ক'ত পালিহি ইমান দেৰিলৈকে অহাই নাই নে তই জল্দি আহ 1 বজাত দেখোন দোকান বন্ধই হ'ব খুন্দেলে খালে মোৰ স্কুটি গ'ল কোন পাগল এখন খালে ৰচোন মই তোলে পাছত ফোন কৰিম ৰ বাইকখনৰ আফালখন নাইকিয়াই কৰিলে হে হৰি সিগনেল লাইটটো গ'ল হেডলাইটটো ভাঙিলে মই মৰি নাযাওঁ এখন কি হ'ব এতিয়া পাপাই মোক খাব ক'লে যায় হে ভগৱান মই কি কৰোঁ এতিয়া কোন কুকুৰ পালি এইটো বাৰু কোন কুকুৰ পালি এইটো হে ইচ নামি ওলাই চাহি কি কৰিলি ৰাম মোৰ ভয়হে লাগিছে পাপাই কি ক'ব বাৰু মোৰ গাতে জগ বুলি ক'ব এতিয়া ইচ ৰাম লোকৰ ভুলৰ কাৰণে মই কথাই পাতিছিলোঁ সোনকালে ওলাই চাহি অ' মাই গড চেছ লাগিলে নেকি বাৰু ইচ লাগিলে হে ভগৱান কাৰ মুখ চাই ওলাইছিলোঁ বাৰু আজি ৰাম কাক বা খুন্দিলোঁ এই ছোৱালীবোৰ মানে ভিতৰলৈ বাইকখন অকণ ভালকৈ থ'ব নোৱাৰে ইচ চেছ একেবাৰে চেছ এইজনী আমাৰ মাৰ লগৰ ৰেণু আণ্টিৰ জীয়েক মুখখন যি চোকা হে ভগৱান মোৰ একদম দিন বেয়া আজি দেই কি হ'ল হে চাওঁ ইচ মোৰ দেখিছানে এই গাৰ্ডডাল বেকা হ'ল নহয় ইচ এই ছোৱালীবিলাক মানে তোমালোকৰ কাণ্ড জ্ঞান নাই নেকি হে স্কুটিখন ভালকৈ পাৰ্ক কৰি ল'ব নোৱাৰা আৰু ফোনত কথা পাতি আছা ক'ত থাকা গম নোপোৱা তোমালোকে তই আচলটো মাইকেল মোক কথা ক'ব আহিছ মই ভালকৈ পাৰ্ক কৰিব লাগে তোৰ চকু আছিলে নাই তই নেদেখ এইডোখৰত যে পাৰ্ক কৰি থোৱা আছে মোৰ স্কুটিখন আৰে ডাইৰেক্ট তই বুলি কৈছ যে মাইণ্ড ইয়ৰ লেংগুৱেজ তোতকৈ মই বহুত ডাঙৰ আৰে লেংগুৱেজ একোডাল নাই ভাই তোক মই ভালকৈ জানো মইহে নেলাগে আমাৰ কলেজৰ গোটেই ছোৱালীয়ে তোক জানে আৰে ছোৱালী কি কথা কৈছ তই কি জানে মোৰ বিষয়ে কি জানে বেছি কথা নকবি হ'ব দে মই তোক চিনি পাবলৈ নাই চালা কলেজ চাৰিআলিত 5 বাৰ 6 বাৰ পাক নামাৰিলে তাৰ ভাত হজম নহয় কথা ক'বলৈ আহিছে হ'ব দে ময়ো জানো তোৰ কথা 5টা 6টা ল'ৰাৰ লগত একেলগে তই লাইন মাৰি থাক কথা ক'বলৈ বেছি কথা নকবি তই বৰ কথা কৈছে দেখোন তই ইমান সাহস কৰিছে তই মই কোন চিনি পাওঁ নাপাওঁ কথা ক'বলৈ আহিছ মোৰ পাপা পুলিচত চাকৰি কৰে জান নেজান বাদ দে তেনেকুৱা পুলিচ বহুত দেখিছোঁ কথা ক'বলৈ নাহিবি কি হ'ল তহঁতৰ চাচোন পৰেশ ভুলটো কাৰ তই কচোন এইডোখৰত গাড়ী পাৰ্ক কৰা জেগা নেকি নহয় পৰেশ দা মোৰ ভুল নাই চব ইয়াৰ ভুল ক'ৰবালৈ চাই গাড়ী চলাইছে আৰু ৰং চাইডে আহিয়ে মোক খুন্দি আছে কথা ক'বলৈ আহিছে চা ভাই এতিয়া আৰু সেইবিলাক বকি থাকি লাভ নাই ভুল তহঁত দুয়োটাৰে গতিকে নিজৰ বস্তুবিলাক ঠিক কৰ আৰু ঘৰাঘৰি হোৱাই ভাল হ'ব দিয়ক পৰেশ দা আপোনাৰ কথাই মানি ল'লোঁ আৰু যাওঁগৈ এইবোৰ গাই মানুহ কি হ'ব এনেও মই পাপাৰ পৰা গালিয়ে খাব লাগিব আৰু এজনী যে আহি পোৱাহি নাইও এতিয়ালৈকে এৰা হ'ব দিয়া আৰু ভণ্টি যি হ'ল দুইটাৰে ভুল আছিলে বুলি ধৰি লোৱা মই সাৱধান হ'ম আৰু তুমিও অলপ কেয়াৰফুল হ'বা অ'কে দেখিছেনে গাইজ অকস্মাতে কি ঘটনা ঘটি গ'ল অৱশ্যে মোৰো ভুল নথকা নহয় ৰাস্তাত এতিয়া লকডাউনৰ কাৰণে বেছি ট্ৰেফিক নাছিলে বুলিহে ভাগ্য ভাল আছিল চ' গাইজ যদি আপোনাৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ ফৰ ৱাচিং